তেখেতসকলে পলিটিকেলি এটা ষ্ট্ৰেটেজি বনাইছে যে BPF কেনেকৈ হাৰাব পাৰে। হাৰাবৰ কাৰণে বিয়া ক'ব লাগিব। গতিকে কাৰাপশ্যন কৰিছে BPF কাৰাপশ্যন কৰিছে BPF কাৰাপশ্যন কৰিছে। ৰাতিপুৱা কয়, দিনত কয়, ৰাতিপুৱা চব মিটিঙতে কয়। তো ৰাইজে ভাবিলে যে BPF সঁচাকৈ কাৰাপশ্যন কৰিছে নেকি। এটি ভাল হৈছে যে আমি পাৱাৰত নাই, তেখেতসকলে পাৱাৰত আছে, শাসন কৰি আছে। কিন্তু তেখেতসকলৰ দিনত যি মানুহসকলে BPF কাৰাপ্টেড বুলি কৈছিলে, এতিয়া কি কাম কৰিলে? পইচাটোতো আমাৰ দিনৰ পৰা বেছিহে পাইছে। এই বেছি পইচাটো ক'ত ব্যৱহাৰ কৰিছে? না দলং এটা বনাইছে, না ৰাস্তা এটা বনাইছে, না স্কুল এটা বনাইছে, না কলেজ এটা কনষ্ট্ৰাকশ্যন কৰিছে, কি কৰিছে? না এটা বজাৰ বনাইছে, একো নাই। তেখেতসকলে এই পইচাবোৰ ক'ত ব্যৱহাৰ কৰি আছে? কাৰাপশ্যন। গতিকে ৰাইজে এতিয়ালৈকে গম পোৱা নাই। যেতিয়া অডিট হ'ব, যেতিয়া AGয়ে তেখেতসকলৰ বছৰত 2020, 21, 22 যেতিয়া ধৰিব, তেতিয়াহে গম পাব যে কিমান টকা প্ৰমোদ বড়ো বা UPPL নেতাবিলাকে কাৰাপশ্যন কৰিছে। ওৱান নেশ্যন ওৱান ইলেকশ্যন আমি ৱেলকাম কৰিম। UPFৰ পৰা আমি মই সদায় কৈছোঁ যে চেণ্ট্ৰেল গভমেণ্টে সময়ে বিভিন্ন ধৰণৰ পলিচি ডিক্লেয়াৰ কৰিছে। যেনে ইয়াৰ আগত তেখেতসকলে কৈছিলে যে ইউনিফৰ্ম চিভিল কোড, আৰু সেইটো আমি মানা নাই। কাৰণ সেই চিভিল কোডটো ইউনিফৰ্ম চিভিল কোড যদি মানিব লগা হয়, তেতিয়াহ'লেও জাতি গোষ্ঠীৰ পৰম্পৰা ট্ৰেডিশ্যনটো হেৰাই যায়। গতিকে আমি সেইটো নামানো, আৰু আইনগতভাৱে কেনেকৈ আমি আমাৰ নামানাটো কেনেকৈ আমি এক্সপ্ৰেছ কৰিম, সেইটো সময়ত নিশ্চয় ব্যৰ্থ কৰিম। কিন্তু ওৱান নেশ্যন ওৱান ইলেকশ্যন পলিচিটো খুব ভাল। কাৰণ দেশত আমি দেখিবলৈ পাইছোঁ, বা BTCটো আমি দেখিবলৈ পাইছোঁ, প্ৰত্যেক বছৰে আমি ইলেকশ্যন খেলিব লগা হয়। MP ইলেকশ্যন, কাউন্সিল ইলেকশ্যন, MLA ইলেকশ্যন, আৰু হ'লে VCTC ইলেকশ্যন আৰু মিউনিচিপালিটি ইলেকশ্যন। গতিকে 5টা যদি ইলেকশ্যন হয়, 5 বছৰ লাগিব। গতিকে গোটেই বছৰত ইলেকশ্যন যেতিয়া হয়, গাঁৱৰ মানুহসকলৰ মাজত পাৰ্টিটো লৈ পেলাই পাৰ্টিকো আহি যায় মনোভাৱ। গতিকে সেইবোৰ ভাল নহয়। ইয়াৰ কাৰণে কাম কৰিবও নোৱাৰে। ইয়াৰ কাৰণে একবাৰে যদি ইলেকশ্যনটো কৰি ভাল। এতিয়া আকৌ চেণ্ট্ৰেল গভমেণ্টে এটা পলিচি আৰু ডিক্লেয়াৰ কৰিবলৈ গৈ আছে যে এছেম্বলি হওক, পাৰ্লিয়ামেণ্ট হওক, যিকোনো ইলেকশ্যনত উইমেন মহিলাসকলক 33% মানে ৰিজাৰ্ভেশ্যন দিয়াৰ সেইটো পলিচি তেখেতসকলে আনিবলৈ গৈ আছে। আমি সেইটোকো ছাপোৰ্ট কৰিছোঁ। মানে VCTCৰ কাৰণে যেতিয়া ইলেকশ্যন কৰাৰ ব্যৱস্থা লৈছিলে, তেতিয়া VCTC ৰুলছটো ময়ে বনাইছিলোঁ, আৰু তাতে মহিলাসকলৰ কাৰণে 35% আমি ৰিজাৰ্ভেশ্যন দিছোঁ। ডেফিনেটলি UPPL মাত্ৰ নহয়, যিমান আমাৰ অপজিশ্যন বা অন্য দল আছে, চবেই BPF দলক টিকি আছে। ৰাইজৰ সমৰ্থনটো কোনো দলৰ ডাঙৰ হ'ব পাৰে, কিন্তু আমাৰ BTCৰ কেৰেক্টাৰটো বেলেগ। ইয়াত ৰাইজৰ সমৰ্থন যদি নাপায়, ডাঙৰ দল হ'লে কেনেকৈ জিকিব? BPFে প্ৰথমবাৰৰ কাৰণে 2005 চনৰ পৰা ৰাইজৰ লগত থাকি পেলাই কাম কৰিছে। অঞ্চলত উন্নয়নমূলক কামটো BPFৰ পৰাহে ৰাইজেই দেখিবলৈ পাইছে, উপভোগ কৰিবলৈ পাইছে। এই অঞ্চলৰ কোনো এটা কংক্ৰিট দলং নাছিল। এই অঞ্চলৰ 1 কিলোমিটাৰ পিচ ৰাস্তা নাছিল। এই অঞ্চলৰ যিমানবোৰ স্কুল আছিল, গৰু ছাগলীহে শুই থাকিছে। তেনেকুৱা অৱস্থাৰ পৰা আজি আমি যি কাম কৰিছোঁ, ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি, মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি, দুটা ইঞ্জিনিয়াৰ কলেজৰ পৰা আৰম্ভ কৰি, গাঁৱে গাঁৱে ৰাস্তা বনাই দিয়া হৈছে। কৃষকসকলৰ কাৰণে 274 সৰু এৰিগেশ্যন বনাই দিয়া হৈছে। বজাৰ বোলা বস্তু নাছিল, বাৰিষাত বজাৰ কৰিব লগা হৈছে, ৰ'দত বজাৰ কৰিব লগা হৈছে। পাইকাৰীবিলাকে গাঁৱত আহি পেলাই কোনো বস্তু কিনা বেচা কৰাৰ কোনো ব্যৱস্থা নাছিল। ঠায়ে ঠায়ে আমি বজাৰ বনাই দিছোঁ। গতিকে এতিয়া ব্যৱসায়ীসকলৰ কাৰণে ভাল। আৰু 40 বছৰ এই অঞ্চলত যি ধৰণৰ পৰিস্থিতি আছিল, সেইটোতো আপোনালোকৰ মনত আছে। গতিকে BTC হোৱাৰ পিছত BPF দলে চবকে লৈ পেলাই শান্তি প্ৰতিষ্ঠা কৰিছে, আমিহে কৰিছোঁ। এতিয়া UPPLৰ নেতাসকলে শান্তিৰ কথা কয়, কিন্তু মুখেদি শান্তিৰ কথা কয়, হাতেদি এভিকশ্যনৰ নটিচ দি দিয়ে, হয় নে নহয়? তেখেতসকলে বহুত ধৰণৰ মুখেদি কয়, কিন্তু হাতেদি ভৰি দি বেলেগ কাম কৰে। গতিকে সেইটো দেখি পেলাই হাজাৰ হাজাৰ বিভিন্ন জাতি গোষ্ঠীৰ মানুহসকলে আজি ফেড আপ হৈছে আৰু BPF জইন কৰিছে। ডেফিনেটলি আমি যদি মোৰ লেকচাৰত ক'লোঁ, আপোনালোকে নিশ্চয় শুনিছে যে
BPF ইণ্ডিয়াৰ লগত চামিল হ'ব নেকি, কংগ্ৰেছৰ লগত চামিল হ'ব নেকি, তেনেকুৱা কনফিউজিং মেছেজ ৰাইজক বহুত ৰিপৰ্টাৰসকলে দি আছে। আৰু সেইটো পাৰ্পজফুলি ৰাইজক BPFৰ পৰা আঁতৰাই দিয়াৰ উদ্দেশ্য লৈ পেলাই সেইবোৰ কিবাটো নিউজটো বনায়। কিন্তু আমি ৰাইজক আশ্বাস দিছোঁ, এতিয়ালৈকে আজিৰ দিনালৈকে আমি কোনো পাৰ্টিৰ লগত এলায়েন্স কৰাৰ কথাই পতা নাই। কোনো BJPৰ লগত এলায়েন্স কৰাটো ডাঙৰ কথা নহয়, বা কংগ্ৰেছৰ লগত এলায়েন্স কৰাটো ডাঙৰ কথা নহয়। BJPৰ লগত এলায়েন্স কৰিলেই যে আমাৰ বহুত ছাপৰ্টাৰ বা BTC বাকীয়ে ভাল নাপাব, এইটোতো আমি জানো। কংগ্ৰেছৰ লগত এলায়েন্স কৰিলেই বহুত আমাৰ ৱাৰ্কাৰ নেতাসকলে ভাল নাপাব। গতিকে আমি কি কৰিম, ৰাইজৰ লগতহে যাম, ৰাইজৰ সমৰ্থনহে আমি বিচাৰিম। কোনো দলৰ সমৰ্থন আমি এতিয়ালৈকে নিবিচাৰোঁ। টিকেট অক্টোবৰ মাহৰ 15 to 20 ইয়াৰ ভিতৰত ডিক্লেয়াৰ হ'ব। কিন্তু কথা পাতি আছে মোকে কেণ্ডিডেট হ'ব লাগে বুলি আমাৰ দলীয় কৰ্মীসকলে, দলীয় নেতাসকলে কথা পাতি আছে। এইটো হ'ল পলিটিকেল প্ৰপাগাণ্ডা। এজন মানুহ যদি বেয়া মানুহ বুলি কয়, এজন দুজন তিনিজন চবে যদি ডেইলি সেই এই মানুহটো চোৰ, ৰাইজে চোৰ বুলি ভাবিব এই মানুহ। डिजिटेल बड' निउजनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय। मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बड' निउज वेब पर्टेल। सुखु दुखुनि समाव, खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोगोन डिजिटेल बड' निउज। खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं दं 6901559919। उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बड' निउज।